হাই মই কিছু কথা আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰংমন এণ্টাৰটেইনমেণ্ট। আৰু আজি গৈ আছোঁ পাঠশালা, আৰু পাঠশালাত আমাৰ মামাহঁতৰ ঘৰ আপোনালোকে জানেই, আগৰ ভিডিঅ'ত দেখিছে। আৰু আজি বহুত বছৰ মূৰত গৈ আছোঁ পাঠশালা, আপোনালোকক দেখাম। ইয়াৰ পৰা প্ৰায় 350 কিলোমিটাৰমান হ'ব। গোটেই ৰাস্তাটো আপোনালোকক কি দেখাব পাৰোঁ দেখাই যাম। আৰু এইফালে সৰু বাইদেউ আছে, আৰু এইফালে মাহঁত ওলাই আছে। গাড়ীখন ৰেডি হ'ল, চফা তফা কৰি, আৰু এতিয়া আমি ওলাম আৰু ৰাস্তাত আপোনালোকক লগ পাইছোঁ ক'লো। Hey baby. গাইজ পাই গ'লোহি বোকাঘাট, আৰু বোকাঘাটত অকণমান ৰখিছোঁ, অকণমান কিবা খাবলৈ লৈ লওঁ বস্তু, আৰু বাহিৰলৈ গৈ লওঁ অকণমান। তাৰপিছত আকৌ আৰম্ভ কৰিম আমাৰ যাত্ৰাটো। আৰু এইফালে বোকাঘাটখন আছে, এয়া বাহঁতে গৈছোঁ, এইফালে গাড়ীখন পাৰ্কিং কৰি দিলোঁ, আৰু অকণমান কিবা কিবি খোৱা বস্তু লৈ লওঁ। এয়া বাছ ষ্টেণ্ড এইটো, আৰু বাহিৰলৈ আহিছোঁ ASTC বাছ কাউণ্টাৰ, তাতে আহিছোঁ। আৰু আহি গ'লোঁ এইফালে দোকান এখনত, অলপ কিবা এটা খাই লওঁ। এইফালে চিপছ ল'লোঁ, চিপছ লৈ এতিয়া পুৰি অৰ্ডাৰ দিছোঁ, অকণমান পুৰি খাই লওঁ। ইয়াত পৰঠা নাপায়, বোকাঘাটত পৰঠা নাপায়, ইয়াত পুৰিহে বেছি চলে। তাৰপিছত খাই লৈ গৈ আছোঁ আৰু। আৰু পুৰি আহি গ'লে এতিয়া পুৰি খাই লওঁ আমি, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। গৰম খাই হৈ গ'ল, আৰু এতিয়া গাড়ীলৈ আহিলোঁ, আৰু এতিয়া আৰু আমাৰ যাত্ৰা আগবঢ়াম। গৈ থাকোঁ বলক।
ল ল ল ল Ôi trời. Ấy. Ôi যাব, হৈ যাব, হৈ যাব. ấy ৰহা টলগেট পাৰ হৈ আহিলোঁ আৰু এয়া নাৰিকল আছিলে, নাৰিকল পানী খালোঁ আৰু এতিয়া বহুত দূৰ চলালোঁ যিহেতু 150 কিলোমিটাৰতকৈ বেছি চলাই দিলোঁ। অকণমান ৰেষ্ট লৈছোঁ আৰু তাৰপিছত অকণমান 5 মিনিট পিছত যাম আৰু। কিন্তু চিনাৰীটো চাওকচোন কি ধুনীয়া। গৈ থাকিম, বেছি ৰাস্তা দেখাই নাথাকোঁ, আপোনালোকৰ বৰিং হ'ব। কিবা ভাল দেখি পালে আপোনালোকক দেখাম। ফাইনেলি আমি বজালী ডিষ্ট্ৰিক্ট আহি পাই গ'লোঁ, মানে পাঠশালা এতিয়া বজালী ডিষ্ট্ৰিক্ট হৈ গ'ল। আৰু বজালী ডিষ্ট্ৰিক্টৰ এইফালে আমি যোনখন বজালী ইউনিভাৰ্চিটি আছে, ভট্টদেৱ ইউনিভাৰ্চিটি, সেইফালে আহিলোঁ আমি। মানে টাউনত অলপ সোমাই যাওঁ বুলি। এইখন ভট্টদেৱ বিশ্ববিদ্যালয় বজালী। ইয়াতে আমি অকণমান টাইম ৰখিলোঁ, হোটেলত সোমালোঁ। তাৰপিছত এয়া ম'ম' দেখিলোঁ, ম'ম' খাই ল'লোঁ অকণমান। আমি অকণ বেলেগ বিচাৰিছিলোঁ, নাপালোঁ, কিন্তু ম'ম' পালোঁ, ম'ম'কে খাই ল'লোঁ। তাৰ পাছত আমি ওলাই গ'লোঁ মামাহঁতৰ ঘৰলৈ। মামাহঁতৰ ঘৰৰ ৰাস্তাৰ পৰা বেছি দূৰ নহয়, অলপ 2 কিলোমিটাৰমান হয়। আৰু এয়া মামাহঁতৰ গাঁওখন পাই গ'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ইয়াৰ পিছৰ ব্লগ এটা আহি আছে ভূটানলৈ গ'লোঁ আমি।
ভূটানত গৈ কি দেখিলোঁ আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইটো ভিডিঅ' শ্বেয়াৰ কৰক। ধন্যবাদ, বাই বাই।